নমস্কাৰ, আজি মই কচুৰ ভাজি বনাম। তাৰে কাৰণে 8ডাল মান কচু কাটি লৈছোঁ, এনেকৈ টুকুৰা টুকুৰি কৰি। তাৰপিছত এটা পিঁয়াজ লৈছোঁ, এটা শুকান জলকীয়া, নিমখ এচামুচ, হালধি গুড়ি এচামুচ, জিৰা গুড়ি এচামুচ, আকৌ পেষ্ট নহৰু আদাৰ পেষ্ট এচামুচ। এতিয়া আমি কচুটো অকণমান বইল কৰি ল'ম। এতিয়া কেৰাহীটো উঠাই দিলোঁ, দি এতিয়া 5 কাপমান ইয়াত পানী দিম, কচুটো বইল কৰি ল'ম। এতিয়া মই কচুখিনি প্ৰথমতে বইল কৰি ল'ম। এতিয়া মই ঢাকনি মাৰি অকণমান বইল কৰি ল'ম। এতিয়া মই কচুখিনি পানীৰ পৰা উঠাই ল'ম। 20 মিনিটমান হ'ল। এতিয়া মই কচুখিনি ভাজিম। কেৰাহীত তেলটো দিলোঁ, পাঁচফোৰণ, শুকান জলকীয়া এটা, পিঁয়াজ এটা দিছোঁ ইয়াত কাটি, অকণমান লৰাই দিছোঁ। হালধি গুড়ি এচামুচ, জিৰা গুড়ি 1 চামুচ, আদা নহৰুৰ পেষ্ট 1 চামুচ, নিমখ এচামুচ। এতিয়া মই কচুখিনি বহাই দিছোঁ, কেৰাহীত বহাই দিছোঁ। এতিয়া মই কচুখিনি অকণমান লৰাই দিছোঁ। এতিয়া মই কচুখিনিত ঢাকনি মাৰি দিলোঁ। এতিয়া অকণমান লৰাই দিব, মাজে মাজে এনেকৈ লৰাই দিব। মাজে মাজে ঢাকনিখন গুচাই এনেকৈ লৰাই থাকিব। এতিয়া মই কচুখিনি হৈ গ'ল, নমাই দি 15 মিনিট লাগিলে। এতিয়া মোৰ কচুৰ ৰেচিপি হৈ গ'ল। আপোনালোকে এবাৰ বনাই চাওক। ধন্যবাদ।